মই আহিছোঁ আপুনি টেনশ্যন কিয় লৈ আছে মই আহি গ'লে নমস্কাৰ আমি আহিছোঁ স্বাগতম ফাউণ্ডেশ্যনৰ ফালৰ পৰা কিন্তু আমাৰ ফাউণ্ডেশ্যনটো এতিয়াও ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তথাপিও আজি আমি এইটো প্ৰগ্ৰেম কৰিব পাই খুবেই আনন্দিত হৈছোঁ যিহেতু বীৰ লাচিতৰ যিখিনি অৱদান আমি সকলোৱে অৱগতই সেইবাবে আমি আজি প্ৰথম পদক্ষেপ হিচাপে আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা এইটো পদক্ষেপ আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু আমাৰ ফাউণ্ডেশ্যনটো যাতে ভাল কাম কৰি আগুৱাই যাব পাৰে তাকে আপোনালোকে আশীৰ্বাদ কৰিব যেহেতু আমাৰ ফাউণ্ডেশ্যনটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই আৰু আমি সকলোৱে নতুন যিহেতু ফাউণ্ডেশ্যনটো আমি স্থাপন কৰিছোঁ আমি সকলোৱে অৱগত নহয় ফাউণ্ডেশ্যনৰ ফালৰ পৰা কি কি কৰিব লাগে তথাপিও আমাৰ যিখিনি সামৰ্থ্য সেয়া অনুযায়ী আমি তেওঁলোক লাচিত বৰফুকনলৈ অলপ শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ আৰু কেইগছিমান চাকি আগবঢ়াইছোঁ তো এইখিনি কৰিয়ে আমাৰ আজিৰ কাৰ্যসূচী আমি সমাপ্ত কৰিছোঁ লগতে আজি পাপনৰো বাৰ্থডে তো তেওঁকো আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা জন্মদিনৰ বহুত বহুত শুভকামনা থাকিল তেওঁ যাতে অসমবাসীলৈ আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰে তাকে আমি আগন্তুক বৰ্ষলৈ আশা ৰাখিলোঁ ধন্যবাদ